আৰু আপোনালোকে চাই আছে ৰিয়াজ লাইফ এণ্ড ব্লগছ আৰু এতিয়া বাজে মৰ্নিং 9:30 তো গুড মৰ্নিং আৰু আজি এটা মজা জেগাত গৈ আছোঁ আপোনালোকৰ লগত একদম কমপ্লিট শ্বেয়াৰ কৰি থাকিম প্লিজ A to Z একদম কমপ্লিট চাব এই ব্লগটো আৰু আপুনি যদি আজি মোৰ চেনেল ফাৰ্ষ্ট টাইম দেন প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ফেমিলি মেম্বাৰ হৈ যাব তো বোলা কাৰ্ডছ দেই নকৰি আমি আজি ব্লগটো ষ্টাৰ্ট কৰোঁ গৈ আছোঁ এতিয়া ষ্টেচনৰ ওচৰেদি আৰু আপোনালোকক এটা মজা বস্তু দেখাই আছোঁ বেক কেমেৰাত কি ভাল লাগিছে না গুৱাহাটী ষ্টেচনত আছে ৰঙিয়া ষ্টেচনত আছে আৰু আমাৰ বৰপেটা ষ্টেচনত ষ্টেচন এতিয়া আছোঁ তেল ডিপুত আৰু আমি খাই আহিছোঁ গাড়ীত অলপ খুৱাব লাগিব নহ'লে গাড়ী কেনেকৈ যাব না সেইকাৰণে এতিয়া গাড়ীত তেল ভৰাই ল'লোঁ আৰু এতিয়া যাব লাগে আৰু পেট্ৰলৰ দাম যি বাঢ়ি আছে ন মানে মাছতে একদম হেং মাৰি দিয়ে 102 টকা হৈ গৈছে তো আমাৰ মিনি ৰাইড একদম পুৰা ইয়াৰে পৰা ষ্টাৰ্ট ইফালে আহিছোঁ অলপ দূৰত চাই আছোঁ যে আকৌ ৱেডাৰটো বেয়া কৰি আছে মোৰ মনটো অলপ বেয়া হৈ আছে বাট মই মনটো বেয়া হ'বলৈ একদম নিদিওঁ কাৰণ মনটো বেয়া হ'লে আপোনালোকৰ কাৰণে ব্লগটো একদম মজাকৈ কোনে বনাব মোৰ বনাব লাগিব আপোনাৰ ৰাস্তাৰ ভিউটো চাওক না বাপৰে মানে পাৰ ভাঙি ভাঙি পানী ইফালে আহি আছে ৰাস্তাটো ইমান বেয়া হৈ আছে মানে কি ক'ম আৰু বানপানীৰ কাৰণে পানী বহুত বেছি বাঢ়ি গৈছে আৰু মোৰ ইমান ভাল লাগি আছে ভিউটো মই একদম নামিয়ে গ'লো সেউজীয়া পথাৰতে কি জানো মায়া আছে কি যাদু ভৰি আছে দূৰলৈ তই চাওক মই আজি ক'ত আহিছোঁ মই আহিছোঁ আজি ইয়াতে আৰু এইটো আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম চাই থাকক এই চাওক চাহৰ বাগিচা এইবোৰ চাবৰ কাৰণে আজি আহিছোঁ এই প্ৰাকৃতিক সৌন্দৰ্য আগৰ ভিডিঅ'ত যে কৈছোঁ মানে বহুত মনোৰম জাষ্ট চাব লগা এটা দৃশ্যটো আপোনালোককো দেখাম আজি ময়ো চাম মই একদম সঁচা কথা কওঁ মই আজি ফাৰ্ষ্ট টাইম আহিলোঁ মানাছত মানে মই কোনোদিনা অহা নাই বহুত জেগাত গৈছোঁ বহুত দূৰতো গৈছোঁ বাট মানাছটো অলপ ওচৰতে হয় না আমাৰ পৰা এই 40-45 মিনিট এনেকুৱা লাগে তো মানাছতে অহা হোৱা নাই চ' আজি আহিলোঁ মোৰতো ভাল লাগি আছে বহুত উফ মানে কি ক'ম ইমান ভাল লাগি আছে না এটা হাৱাও দি আছে আৰু মোৰ মনটো বেয়া হৈ আছিল না সেইকাৰণে ভগৱানে মানে দিনটো ঠিক কৰি দিছে একদম ৱেডাৰ এতিয়া জাষ্ট একদম মজা অ'কে নেদেখা সপোন খেদি খেদি গৈ ফাইনেলি ৱেলকাম টু মানাছ নেশ্যনেল পাৰ্ক আৰু বহুত ভাল লাগি আছে একদম শান্তি ৱেডাৰ একদম ডান মজা বৰষুণো নাই ৰ'দো নাই তাই গৈছোঁ চাহ বাগিচাৰ একদম মিডিলত আৰু মজা লাগি আছে একদম শান্তি কোনো নাই ভাটো চৰাই মাতি আছে বহুত ভাল লাগি আছে কি মজা লাগিছে আৰু আপোনালোকে ক'বচোন কোনবোৰ পাত ইয়াৰ পৰা উঠাই এটা উঠাইছোঁ বেয়া নাপাব কিন্তু আপোনালোকক দেখাম কোনো স্পেল থেল নাই একো মানে কেনেকৈ যে চাহৰ পাত বনাই না মানে এই পাতে দি যে মানে চাহপাত বনাই ভাবি মই খালি ভাবিয়ে থাকোঁ চাব নোৱাৰোঁ না কেতিয়াও চোৱাও নাই মই ফটো ইমান ভাল লাগি আছে না কি কওঁ আপোনাৰ লগত শ্বেয়াৰ কৰি ভাল লাগি আছে ইয়াৰে পৰা মোৰ যাবলৈ মন হোৱা নাই বহুত ভাল লাগি আছে কিন্তু যাবতো লাগিব আৰু দেখাব লাগিব না আপোনালোকক বহুত কিবা কিবি আছে ইয়াতে দেখাম ৰ'ব বাট এতিয়া লকডাউনৰ কাৰণে ইমান শান্ত হৈ আছে নহ'লে এনেকুৱা যদি নৰ্মেল চিটুৱেশ্যন থাকে তেতিয়াহ'লে বহুত মানুহ আহি থাকে বোলে মানে সুধিছিলোঁ এটা খুৰা থাকে তো ইয়াতে গাৰ্ড এই গাৰ্ড খুৰা সুধিছিলোঁ যে এনি টাইম বোলে মানুহ আহিয়ে থাকে বাট এতিয়া লকডাউনৰ কাৰণে অলপ কম আৰু বৰষুণো দিয়ে না এতিয়া এই চিটুৱেশ্যনৰ কাৰণে আৰু না সেই ৱেডাৰৰ কথা ভাবি মোৰতো একদম মাথা শেষ মোৰ টেনশ্যনত কি যাব চাওক এতিয়া আমি ভিতৰত আহি গৈছোঁ একদম আৰু ভিতৰত যাম কপালত থাকিলে বোলে দেখাও পাম জীৱ জন্তু এই চাওক এটা ময়ো দেখা পালোঁ ফাৰ্ষ্টতে এইটো ময়ো ওলাই যাই থাকোঁ আৰু দেখা পাব পাৰোঁ বহুত কিবা কিবি এইবোৰ হ'ল ভিতৰৰ ৰাস্তা আমি একদম ভিতৰত আহিছোঁ আৰু নদীও বোলে আছে এটা এই নদীটো চাম এতিয়া মনিৰে ধুমুহা মোৰ মনতে বলিছে এই চাওক আহি পালোঁ এই নদীটো
কিমান মজা একদম নাজাৰাটো চাওক তো চাইছে না একদম আল্টিমেট নাজাৰা হয় আৰু এই পানীবিলাক বোলে একদম ভূটানৰ পৰা আহি 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 এই চাওক একদম বোলে আমাৰ বেকিৰ লগত যে বেকি নদী যে আছে তাৰ লগত বোলে একদম কানেক্টেড চাওক বহুত পানী আছে কিন্তু চালেই গম পায় চাওক ভাইটিয়ে বোলে ইয়াতে মাছ ধৰি আছিল ভাইটি কি মাছ ধৰছা তুমি কি মাছ ধরছা একটু কি নিচলা মাছ বলে ধরছে চাও চাও অলপ ধরছা এই পানির পৰা এইবোৰ মাছো আছে ইয়াতে ভাইটি লাইভ কৰি আছো ভিডিঅ' কৰি আছো মই এই চাওক ভাইটিয়ে গৈ ইয়াতে মাছ ধৰি আছে ছাতি ছাতি পুৰা একদম লৈ আহিছে একদম পুৰা প্ৰিপাৰেশ্যন ফুল প্ৰিপাৰেশ্যনত এই চাওক মাছ ধৰি আছে ধুমুহা মোৰ মনতে বলিছে এইটো হল নাও আৰু মই নামিম ভাবি আছোঁ বাট নামাৰ কোনো সুবিধা নাই কাৰণ ইয়াতে চাওক কেনেকুৱা নামাৰ সুবিধা নাই একদম সেইকাৰণে নানামো ভয়ো লাগে মোৰ অলপ পানী চাই তাৰমানে সাঁতুৰিব নাজানো না সাঁতুৰিব নাজানিলেতো জানেই পানী চাই কিমান ভয় অলপ অলপ ভয় লাগে সেইকাৰণে নানামো আৰু বহুত পানী আছে বাপৰে বহুত পানী আছে সেইকাৰণে আৰু ৰিস্কটো লোৱা নাই আমি যিমান জোৰকে আহি আছিলোঁ ভিডিঅ' কৰিম বুলি ইমান জোৰকে দৌৰ দিছে ইফালে বাপৰে ভালদৰে তুলিবই নোৱাৰিলোঁ ফটো আহি চাওক ময়ূৰ একদম ওচৰৰ পৰা একোতো চাব নোৱাৰিলোঁ ময়ূৰবিলাকে চালোঁ দুটা আছে এইটো কি ভাল লাগে না পাখাটো মেলিলে তো আৰু মজা লাগে বাট নেমেলে না হঠাতে কেতিয়াবা চাওক না ৰাস্তা চাওক না একদম জংঘলৰ ভিতৰত আহিছোঁ আমি জংঘলৰ ভিতৰত আছোঁ এতিয়া মই যদি ভাগ্য ভাল থাকে কিবা চাব পাৰিলে পাৰিবও পাৰোঁ আৰু নাথাকিলে নোৱাৰিম বাপৰে বাপ নোচোৱাটোহে ভাল এতিয়া মানুহ চানুহ নাই এটাক চেটাক কৰিলে আৰু ৰিক্স হৈ যাব না দেখে দেখে ৰৈ নাথাকো বাৰু লাগিব ফ্ৰেছ এয়াৰটো কিন্তু ইয়াতে একদম মজা পায় ইমান ফ্ৰেছ এয়াৰ আৰু বৰষুণৰ পিছত চাওক এয়া হ'ল নাজাৰা একদম গ্ৰীণ পুৰা আৰু এয়া হ'ল আমাৰ অসম একদম এভাৰগ্ৰীণ উফ পানীটো কালাৰটো চাওকচোন ৰ'ব ইফালে গম নাপাব মানে একদম কেনেকুৱা মানে ব্লু টাইপৰ মজা একদম পানী নাযাওঁ কাৰণ ইফালে ৰেলিং একোৱে নাই ভয় লাগে অলপ দূৰত থাক বহুত মজা ৰিচৰ্ট আছে মানাস নেশ্যনেল পাৰ্কত আহিলে আপোনালোকে থাকিবও পাৰে এইটো আৰু এটা ৰিচৰ্ট পাৰ্ক ধুমুহা মোৰ মন একদম আল্টিমেট হ'ব না পুৰা একদম চাৰিওপিনে একদম পুৰা চাহ বাগিচা মিডিলত ৰিচৰ্ট একদম এতিয়া আপোনালোকক দেখাম কেনেকৈ চাহপাত তুলি আছে বাপৰে ফাৰ্ষ্ট তোলে দেখছে কিমান তুলিছে তো আহিছোঁ ইয়াতে আৰু এইটো যদি ফিল নকৰোঁ তো কেনেকৈ হয় নোৱাৰিম বাট জানো বাট তথাপি অলপ ট্ৰাই কৰোঁ সিদিনা দেখাইছিলোঁ ধান কেনেকৈ ৰয় আৰু আজি আহিছোঁ চাওকচোন এইবিলাক জীৱনটো এনেকৈ চব চাব লাগে চব কৰি চাব লাগে মজা ল'ব লাগে না কেনেকুৱা লাগি আছে আজি ভিডিঅ'টো চাব কিন্তু এইখিনিৰ কাৰণে একদম এটা লাইক দি দিব একদম আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ এতিয়াই ছাবস্ক্ৰাইব কৰি দিয়ক কাৰণ এনেকুৱা মানে মজা বস্তু মই আপোনালোকক আৰু বহুত দেখাই থাকিম কাৰণ মই মানে কি ক'ম আপোনালোকক দেখাই আপোনালোকৰ লগত এক্সপ্ল'ৰ কৰি কমপ্লিট মোৰ ফেমিলিটোৰ লগত এইটো ফেমিলিৰ লগত মোৰ বহুত বেছি ভাল লাগে চাই থাকিব মোৰ চেনেলটো তো ফুৰিলোঁ একদম মানাসটো ভালকৈ চালোঁ ভাল লাগিছে আপোনালোকে একবাৰ আহিব আৰু এতিয়া তাতে ঘৰত যাবলৈ কাৰণ ৱেডাৰটো আকৌ বেয়া কৰি আছে তো এতিয়া মানাস নেশ্যনেল পাৰ্কক বাই দি এতিয়া যাম অলপ ভোকো লাগিছে কিবা অলপ খাব লাগিব তো বোলাক আকৌ আহিম তো এতিয়া আহিলোঁ কিবা খাব আৰু মানাসৰ ভিতৰতে হয় আৰু টাইমটো যে কেতিয়া ইমান জল্দি পাৰ হৈ গ'ল বুজিবই নোৱাৰিলোঁ মানে এতিয়া অলপ খাই লওঁ তাৰপিছত যাম আকৌ ঘৰত
তো আহিলোঁ ফাইনেলি ঘৰত আৰু ৰাস্তাত বহুত টেনশ্যন কৰিছিলোঁ যে বৰষুণ পাম নেকি বাট বৰষুণ একদমেই নাপালোঁ তো বহুত ভাল লাগিছে এইকাৰণে আৰু এইটো বহুত টেনশ্যন আছিলে এটা কাৰণ ৱেডাৰৰ কথা এতিয়াতো জানেই ক'ব নোৱাৰিম কি হ'ব তো আজি ভিডিঅ'টো মই ইয়াতে এণ্ড কৰিছোঁ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব কমেণ্ট কৰিব আৰু বহুত বেছি শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' মজাদাৰ আপোনালোকৰ কাৰণে বনাই থাকিম কাৰণ লকডাউন চলি আছে জানেই লকডাউনটো খুলিলে আৰু বহুত জেগাত যাব পাৰিম বাপৰে নয়েজ ঘৰত আছোঁ মানে ৰাস্তাৰ ওচৰত ঘৰ বাহিৰেদি গৈ আছে তথাপিও ইমান চাউণ্ড হৈ আছে তো যিয়ে নহওক মই দেখাব আপোনালোকৰ লগত নেক্সট ব্লগত তো তেতিয়ালৈ চবে ভালকৈ থাকিব সুস্থ থাকিব আৰু সদায় দেখিব বাই